পঞ্চায়তৰ টিকটক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদ। নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছৰ বেনাৰ টুপি পতাকা জ্বলাই দিলে শ শ কংগ্ৰেছ কৰ্মীয়ে। চেঙা সমষ্টিৰ বাঘমৰা চৰতো শ শ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। উপযুক্ত প্ৰাৰ্থীক টিকটৰ পৰা বঞ্চিত কৰি বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত টিকট প্ৰদান কৰাক লৈ উত্তাল হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল। 16 নং বাঘমৰা চৰ জিলা পৰিষদৰ প্ৰাৰ্থী জবেদা আহমেদ আৰু 85 নং বাঘমৰা চৰগাঁৱৰ পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আব্দুল মান্নানৰ টিকটক লৈ ব্যাপক খেলিমেলিৰ অভিযোগ উঠিছে। জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলাম ওৰফে ৰাজীৱৰ নামো সাঙুৰ খাইছে এই লেনদেনত। সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰি গাদ্দাৰ আখ্যা কংগ্ৰেছ কৰ্মীৰ। অভিযোগ মতে বৃহৎ ধনৰ লেনদেনৰ বাবে যোগ্য প্ৰাৰ্থী বঞ্চিত হৈছে টিকটৰ পৰা। চেঙা ব্লকৰ সভাপতি বছিৰুদ্দিন আহমেদ, জিলা সভাপতি ৰফিকুল ইছলাম, সাংসদ ৰকিবুল হুছেইনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ আৰু জিলা পৰ্যায়ৰ একাংশ কংগ্ৰেছৰ দালালৰ বাবেই বঞ্চিত হ'ল কেইবাজনো যোগ্য প্ৰাৰ্থী। টিকটৰ পৰা বঞ্চিত হৈ পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত দল ত্যাগ কৰিছে শ শ কংগ্ৰেছ কৰ্মীয়ে। চেঙাৰ বাঘমৰাত সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। দলীয় কৰ্মীয়ে জ্বলাই দিয়ে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ। মই প্ৰতিবাদ কৰিলোঁ এইকাৰণে মই চেঙা সমষ্টিৰ 16 নং বাঘমৰা চৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ পৰা টিকেট বিচাৰিছিলোঁ। মোৰ টিকেট মই প্ৰত্যেক আমাৰ এই জিলা পৰিষদৰ অধীনত 5টা গাঁও পঞ্চায়ত আছে। 5টা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছে মোক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। তেওঁলোকে মোক লিখিয়ে দিছে ইতিমধ্যে ব্লক কংগ্ৰেছৰ ওচৰত আৰু প্ৰত্যেকটো সমষ্টিৰ মানুহে প্ৰত্যেকজন এই পঞ্চায়তৰ মানুহে মোক পূৰ্ণ সমৰ্থন দি তেওঁলোকে মোক আগবঢ়াই দি ডিষ্ট্ৰিক্টলৈকে লৈ গৈছিল। তাৰপিছত মোক PEC কমিটি যিখন আছে বৰপেটা DCC সেই মিটিঙত মোৰ নাম একেবাৰে সম্পূৰ্ণভাৱে একেবাৰে চিলেকশ্যন হয় মোক টিকেট চিলেকশ্যন কৰি দিলে আৰু মোক কোৱা হ'ল তুমি আৰু চিন্তা কৰিব নালাগে, তোমাৰ টিকেট ফাইনেল হৈ গৈছে, তুমি এতিয়া তোমাৰ যিখিনি নথি কাগজ পত্ৰ তুমি ৰেডি কৰা, তুমি আহি ৰাতি নহ'লে পুৱাই আমাৰ এই পৰা টিকেটখন লৈ যাবা। পিছত মই কাগজ পাতি ঠিক কৰি মই তেওঁলোকৰ ওচৰত গ'লোঁ। মোক বহুত সময় বহুৱাই ৰাখিলে। মোক ক'লে তুমি অলপ দেৰি কৰা, আমি টিকেট চহী কৰি আছোঁ। কিন্তু মোক চহী কৰাৰ সময়ত মোক বেছিকৈ টকা মোৰ ওচৰৰ পৰা ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্টে মোৰ পৰা বহুত টকা লৈছে আৰু তাৰ ওপৰত টকা দি বেলেগ এজনক টকাৰ বিনিময়ত বেলেগ এজনক টিকেটখন মোৰ পৰা কাঢ়ি লৈ সিহঁতে দি দিলে। মোক আৰু টিকেটখন নিদিলে। মোক আৰু কোৱা হ'ল আপোনালোকে অলপ দেৰি কৰক, আপুনি অলপ দেৰি কৰক, আপোনাৰ টিকেট হৈ গৈছে। আমি APCCৰ প্ৰেচিডেণ্টৰ পৰা আপোনাৰ টিকেট চহী কৰি লৈ আহিছোঁ, আপোনাৰ কি হ'ল চিন্তা? এনেকুৱা টিকেট মোক দিয়া নহ'ল। আপোনাৰ পৰা কিমান টকা লৈছিল? মোৰ বোলে 16 লাখ টকা লৈছিল। কোনে লৈছিল? ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে। নামটো কি? নাম হ'ল ৰফিকুল ইছলাম। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ নামটো কি? ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰফিকুল ইছলাম ওৰফে নাম হ'ল ৰাজীৱ। তাৰপিছত আপোনাক টিকেট নিদি পেলাই বেলেগ একজনক যে টিকেট দিছে তেওঁৰ পৰা পইচা লৈছে নেকি? হয়, মোৰ গৈ বেছি টকা দি তেওঁলোকে 1 ঘণ্টা 2-3 ঘণ্টাৰ মাজত মোক যে বহুৱাই ৰাখি সেই সময়খিনিৰ ভিতৰত তেওঁলোকে বেছিকৈ টকা দি আৰু প্ৰলোভন দি মোৰ টিকেটটো চেঞ্জ কৰি তেওঁলোকক দি দিছে। এই ষড়যন্ত্ৰত কোনে লিপ্ত হৈ আছে? মোৰ এই ষড়যন্ত্ৰত ব্লক প্ৰেচিডেণ্ট, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, সাংসদ ৰকিবুল হুছেইন। গতিকে আপোনালোকে কংগ্ৰেছ ত্যাগ কৰিলে? হয়, কংগ্ৰেছ ত্যাগ কৰিলোঁ। মানে আমাৰ সাংসদজনী আমাক বেছিকৈ আৰু হেৰেছমেণ্ট কৰিছে। তেওঁ কৈছে তোমাৰ কোনো চিন্তা নাই, মই তোমাৰ এটা নামহে দি দিছোঁ, তোমাৰ এটা, তুমি অকলেই আমাৰ এই কমিটিত পাছ কৰি অকলে আছা, তোমাৰ নাম ব্লকৰ পৰা অকলে আহিছে, তোমাৰ পঞ্চায়তৰ পৰা অকলে আহিছে,
তোমাৰ আৰু কিহৰ চিন্তা তোমাৰতো আৰু সকলোৱে ভাল পায় নহয় তাৰমানে টিকটৰ নামত জিলা কংগ্ৰেছে ব্যাপকভাৱে দুৰ্নীতি কৰিছে জিলা কংগ্ৰেছত ব্যাপকভাৱে দুৰ্নীতি কৰিছে কেৱল মৰেই নহয় গোটেই সমষ্টিত গোটেই বৰপেটা ডিষ্ট্ৰিক্টতে তেনেকুৱা পইচা লৈছে আৰু টিকিট দিছে হয় পইচা লৈছে টিকিট দিছে কোনো ধৰণৰ সমষ্টিৰ চিন্তা কৰা নাই